হেল্ল' গাইজ, আজি অন্য এটা ভিডিঅ' লৈ আহিছোঁ। মই আজি এই ভিডিঅ'টো লৈ আহিছোঁ বিশ্বনাথ চাৰিআলি ঠাকুৰবাৰী 200 বছৰীয়া যি পুৰণি মন্দিৰ, সেই মন্দিৰৰ পুনৰ নিৰ্মাণ কৰা হ'ব। যি মন্দিৰটি ন ৰূপত সজাই তোলা হৈছে। এই 200 বছৰীয়া পুৰণা মন্দিৰ, এই নৱনিৰ্মিত মন্দিৰটো অহা 18 ফেব্ৰুৱাৰীত পুনৰ প্ৰতিষ্ঠা কৰা হ'ব। তাত থাকিব ৰামৰ পৰিবাৰ, হনুমান, ৰাধাকৃষ্ণ, দুৰ্গা আৰু শিৱ বিগ্ৰহৰ প্ৰাণ প্ৰতিষ্ঠা কৰা হ'ব। এই মহোৎসৱ ভাগ 18 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব আৰু লগতে প্ৰাণ প্ৰতিষ্ঠা হেতু আয়োজিত কাৰ্যসূচীত থাকিব ভজন কীৰ্তন, শংখধ্বনি, ঘণ্টাবাদন, মহাআৰতিৰ লগতে হনুমান চালিচা, সুন্দৰকাণ্ড আদি সমূহীয়া পাঠ আৰু যজ্ঞ পুনাহতি হ'ব। লগতে থাকিব কলহ যাত্ৰা হ'ব 18 ফেব্ৰুৱাৰীত আৰু থাকিব বেদী পূজন, নদীবাস, প্ৰাণ প্ৰতিষ্ঠা বিগ্ৰহক লৈ শোভাযাত্ৰা কৰা হ'ব। এনেদৰে বিভিন্ন ধৰণৰ কাৰ্যসূচী কৰা হৈছে। খুব আটক ধুনীয়াকৈ সজাই তোলা হৈছে মন্দিৰটি। লগতে ৰংগোলী আদি পথত অঁকা হৈছে সুন্দৰভাৱে আৰু হোম যজ্ঞ কৰিবৰ কাৰণে তাৰ মন্দিৰৰ ভিতৰতে কৰিছে। এয়া ৰাম, সীতা আৰু লক্ষ্মণৰ মূৰ্তি বনাই ৰখা হৈছে আৰু সেইদিনা প্ৰতিষ্ঠা কৰিব। সকলোবোৰ এতিয়া এনেদৰে ঢাকি ৰখা হৈছে আৰু ইয়াত আন এটি আছে যিটো বাদ্য ঢোল দবাৰ দৰে, সেইটো বাদ্য বজাব নালাগে। ঠাকুৰবাৰীৰ 18 ফেব্ৰুৱাৰীত ইয়াক প্ৰাণ প্ৰতিষ্ঠা কৰা হ'ব। সকলো ৰাইজ, বিশ্বনাথবাসী ৰাইজকে ধৰি সমগ্ৰ অসমৰ যিসকল ভক্তপ্ৰাণ ৰাইজ আছে আহি উপস্থিত হ'ব এই অনুষ্ঠানটোত। আৰু মই দেখাই থাকিম 18 তাৰিখৰ পৰা যি কাৰ্যসূচী